মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ চেনেল ৰুণজুন গগৈ GBJS স্কুললৈ মই তোমালোকক স্বাগতম জনাইছোঁ। মই ৰুণজুন গগৈ ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষয়িত্ৰী। আজি মই তোমালোকলৈ আগবঢ়াইছোঁ ছ'চিয়েল ছায়েন্সৰ 10ৰ ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰী পাৰ্টৰ 3 নম্বৰ যিটো লেচন তাৰ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ ইয়াৰ অনুশীলনী থকা গোটেই চুটি প্ৰশ্নখিনি উত্তৰখিনি মই এই ভিডিঅ'টোত দিছোঁ। এইটো হৈছে এই লেচনটোৰ পাৰ্ট 1 ভাগ, আৰু মই পিছলৈ পাৰ্ট 2 পাৰ্ট 3 বিলাক দিম মই দুদিনমানৰ পিছতে। গতিকে সেইবিলাকত থাকিব লং কুৱেশ্যনখিনি, আৰু মেট্ৰিকত যিবিলাক আহিব পৰা ধৰা সম্ভাৱনা থাকিব বা আগতে 17 চনৰ পৰা আহি গৈছে মই গোটেইখিনি দিবলৈ মই চেষ্টা কৰিম। ইয়াৰ আগৰ ভিডিঅ' চাবলৈ হ'লে তোমালোকে আই বাটন ক্লিক কৰিবা, আৰু পিছফালে মই পেষ্ট কৰি দিম, মোৰ চেনেল পেষ্ট কৰি দিম, তাৰপিছতে মোৰ প্লে'লিষ্ট পেষ্ট কৰি দিম। তোমালোকে টাচ কৰি পেলাই তোমালোকে আগৰ ভিডিঅ'বিলাক চাব পাৰিবা। তোমালোকে ইতিমধ্যে গম পাইছা যে তোমালোকৰ কিছুমান পৰ্চন নাহে, আৰু সেইবিলাক তোমালোকে সেৱাৰ পৰ্টেলটোৰ পৰা তোমালোকে গোটেইখিনি ডাউনলোড কৰি ল'বা, কি কি আহিব কি কি নাহে। মই ইয়াৰ আগৰ ভিডিঅ' এটাত মই দি দিছিলোঁ, আৰু তোমালোকক মই প্ৰতিটো পেজৰ কাৰণে মই 20 ছেকেণ্ডকৈ সময় দিছোঁ। গতিকে পেজটোত কি আছে কি নাই চাবলৈ সুবিধা পাবা। তাৰপিছতে ধৰা তোমালোকে পজ কৰি পেলাই তোমালোকে স্ক্ৰীনশ্বট মাৰি পেলাইও তোমালোকে লিখিব পাৰিবা। তেনেকৈ কৰিলে সুবিধা হ'ব বুলি মই ভাবিছোঁ। গতিকে প্ৰশ্নখিনি মই দিবলৈ লৈছোঁ, এইখিনি তোমালোকে লিখিব পাৰিবা। ওপৰত মই পেজ নম্বৰবিলাকো দি দিছোঁ, চিৰিয়েলি তোমালোকে তেতিয়া কুৱেশ্যন আনচাৰসমূহ উলিয়াই ল'ব পাৰিবা। আৰু যদি তোমালোকে আৰু বেছি ধৰা কিবাকিবি নোৱাৰিছা, ধৰা কিবা যদি সুধিব বিচাৰা, তেতিয়াহ'লে তোমালোকে কমেণ্ট বক্সত তোমালোকে কমেণ্ট কৰি পেলাই মোক সুধিব পাৰিবা।
তোমালোকে যদি ভাল পাইছা তোমালোকে ভিডিঅ'টো তেতিয়াহ'লে তোমালোকে ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, ন'টিফিকেশ্যন বেলত ক্লিক কৰিবা। আৰু গতিকে ভিডিঅ'টো চোৱাৰ বাবে মই তোমালোকলৈ ধন্যবাদ জনাইছোঁ।